নমস্কাৰ বন্ধুসকল, মই মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ বঁটা পুৰস্কাৰসমূহৰ কিছু কথা। হয় বন্ধুসকল, অসমত বহুদিনৰ আগৰ পৰাই পুৰস্কাৰ হিচাপে বঁটা প্ৰদানৰ এটা সুব্যৱস্থা আছে। বিভিন্ন প্ৰতিযোগিতাতে হওক বা নিজৰ কৰ্মৰ দক্ষতাতে হওক, অসমত এটা ইয়াৰ সুব্যৱস্থা আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি তাকে আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসমত প্ৰদান কৰা বঁটাসমূহ দুটা পৰ্যায়ত প্ৰদান কৰা হয়। এটা হ'ল ৰাষ্ট্ৰীয় পৰ্যায়, এটা আৰু আনটো হ'ল ৰাজ্যিক পৰ্যায়। হয় বন্ধুসকল, শ্ৰীমন্ত শংকৰদেৱ বঁটা হ'ল ৰাষ্ট্ৰীয় পৰ্যায়। এই বঁটাভাগি প্ৰতি 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়। আজানপি বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু প্ৰতি 2 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়। ফখৰুদ্দিন আলী আহমেদ সোৱণী বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰতি 2 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়। বন্ধুসকল, চুকাফা বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় পৰ্যায়। বীৰ চিলাৰায় বঁটাৰ প্ৰতি 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়। এই বঁটাভাগিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। কৃষ্ণকান্ত সন্দিকৈ সোৱণী বঁটা প্ৰতি 2 বছৰ মূৰে মূৰে প্ৰদান কৰা হয় বন্ধুসকল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। মাধৱদেৱ বঁটা প্ৰতি 3 বছৰ মূৰত প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। কালীচৰণ ব্ৰহ্ম বঁটা প্ৰতি 2 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় পৰ্যায়। বন্ধুসকল, গোপীনাথ বৰদলৈ বঁটা প্ৰতি 2 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত। বন্ধুসকল, বিষ্ণু ৰাভা বঁটা বাৰ্ষিক প্ৰতি বছৰে প্ৰদান কৰা হয়, এইটো ৰাজ্যিক পৰ্যায়ত। শিল্পী বঁটা বছৰি প্ৰদান কৰা হয় বন্ধুসকল, ৰাজ্যিক পৰ্যায়ত। ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰতি 2 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাজ্যিক পৰ্যায়ত। বন্ধুসকল, নটসূৰ্য ফণী শৰ্মা বঁটা বাৰ্ষিক প্ৰতি বছৰে প্ৰদান কৰা হয়, ৰাজ্যিক পৰ্যায়ত। অমল প্ৰভা দাস বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাজ্যিক পৰ্যায়ত। বন্ধুসকল, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাজ্যিক পৰ্যায়ত। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাজ্যিক পৰ্যায়ত। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়, ৰাজ্যিক পৰ্যায়ত। বন্ধুসকল, অসম ৰত্ন প্ৰদান কৰা হয় প্ৰতি 3 বছৰ মূৰে মূৰে, ৰাজ্যিক পৰ্যায়ত। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা 3 বছৰ, ৰাজ্যিক পৰ্যায়ত। গণেশ গগৈ বঁটা ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে প্ৰদান কৰা হয়। বন্ধুসকল, মামণি ৰয়ছম বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে ৰাজ্যিক পৰ্যায়ত প্ৰদান কৰা হয়। সতী সাধনী বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে ৰাজ্যিক পৰ্যায়ত প্ৰদান কৰা হয় বন্ধুসকল। আহমেদ আলী বাঘকান্দি বঁটা প্ৰতি 3 বছৰ মূৰে মূৰে ৰাজ্যিক পৰ্যায়ত। বন্ধুসকল, ছৈয়দ আব্দুল মালিক বঁটা প্ৰতি 3 বছৰ মূৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদান কৰা হয়। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।